এই দোস্ত আজি মোৰ এইটো ফাৰ্ষ্ট ব্লগ তো আজি আমি যাই আছোঁ ক'ত নাককাটি তো মায়ে পানী গৰম কৰি দিছে এইটো পানী গৰম কৰি আছোঁ গা পা ধুই পূৰা ফ্ৰেছ হৈ নাককাটি যাম তো কিবা ফুল ফ্ৰেণ্টি হ'লে মাপ চাপ কৰি দিব আৰু যে বেছি কথা ক'ব নাজানো তো সেয়াই আৰু চাব আপুনি মজা লাগিব ভিউ চাইবিলাক যাম বুলি ভাবছোঁ আৰু তো আগলৈ চাই থাকক গৰম হৈ গয়া হে এতিয়া গা পা ধুই যাব লাগিব স্বভাৱ কি জানা না প্ৰথমতে গৰম পানী দি গা ধুলোঁ হা তাৰপিছত গৰম পানী দি গা ধোৱাৰ পিছত আৰু ঠাণ্ডা পানী দি গা ধোৱা তেনেকৈ গা ধোৱা লাগে মোৰ তো সেইকাৰণে একফালে গৰম পানী একফালে ঠাণ্ডা পানী দুটা ভাগে দিছোঁ আৰু তো চাই থাকক আৰু ভিডিঅ' তো ছাৰ আহি পাল মোৰ বাহনৰ মালিকটো নমস্কাৰ কৰ নমস্কাৰ ভাত খাই আছে তো ভাত চাত খাই গান্ধী হলত লগ পাম আমাৰ সৰু সৰুত তো তাতে যাই গোটেইমখাই লগ পাম এখন ভালদৰে যাম আৰু তো জয় নাককাটি জয় নাককাটি বাই বাই ঘৰৰ পৰা ওলালোঁ এতিয়া লগতে আছে উঠা না খুৰে যুগল যুগল অ' যুগল আহ পইচা লৈ আছে বোলো তাই তো আহি পালোঁ তেল ডিপু লগৰবিলাকে তেল ডিপুত তেল ভৰাব এতিয়া আমাৰ এজন ইউটিউবাৰ আছে ইয়াতে মোৰ ব্লগটো চাব মোৰ কি বেছি ভাল হ'ব আজিতো ফাৰ্ষ্ট মোৰ ব্লগ ইমান এটা এক্সপিৰিয়েঞ্চ নাই বহুত দিনৰ ভিডিঅ' আপলোড কৰা নাছিলোঁ ইয়াতো বহুত এক্সপিৰিয়েঞ্চ আছে মোৰতো আজি ফাৰ্ষ্ট ইমান এটা মোৰো এক্সপিৰিয়েঞ্চ নাই দেই দে দে তো আৰু পিছত খাই কিয় ভাল কথা তই বেছিকৈ যদি ভৰাইছা বেছিকৈ যদি ভাল কথা আৰু কি ভৰাব লাগে এতিয়া আৰু ভাল কথা তো পাছত লাগে আৰু চাই যাব ভাল ভাল জেগা দেখুৱাব পাৰিম সেয়াই আৰু তো চাই থাকক কাৰণ নিলয় ভাই কিবা এটা সুধোঁ আপোনাৰ আজি ইবাৰ ফাৰ্ষ্ট না তই ইবাৰ ফাৰ্ষ্ট না নাককাটি যাবা অঁ ইবাৰ ফাৰ্ষ্ট অনুভৱ মজা তোৰ অনুভৱ দে মনদীপ ভাই মন্তব্য অলপমান এনে ফিলিং তো তেনেহ'লে যাবলৈ ওলাইছোঁ তেতিয়াহ'লে বাকীখিনি চাই থাকিব আমি কিবা এটা বস্তু খোৱা বস্তু লৈ যাম তো সেইকাৰণে চব মাখা চলি এতিয়া ৰখি আছে বেছি ভালদৰে লিখিতো ক'ব নোৱাৰোঁ তো বেচা নাপাবা আৰু কোনো সেইখিনি ল'ব ইয়াতে তো আহি পাই গ'লোঁ নাককাটি তো এইবাৰ আমি ইয়াৰ পৰা ইয়াত গাড়ী থ'ব লাগিব কোথায় তাতে গাড়ী থ'ব না মই নাম্বা লাগিব আন্দাজ নামোৰে বা বোলা কথা না নামোৰে পৰি যাবি দেই ভালকে এক্সপিৰিয়েঞ্চ আছে আহিতো আগতে আহিছিল নেকি অঁ এতিয়া আহিছোঁ কিন্তু তলত লাগি আহিছোঁ ওপৰত যাব নোৱাৰিলোঁ কিয় ৰাতি আহিছিল না মানে এতিয়া আহাতে কিমানমান টাইম লাগছিল তোৰ মানে কেইটামান আহিছিলি ৰাতিপুৱা 7টা বজাত ওলছিলোঁ আহি পাইছোঁ এটাত এটা নহয় 2টা বাজিছে প্ৰায় এটা বাজিছে ওপৰত নাই এতিয়া আহিবাতে এই তলত আহিবাতে টাইমটো 12টা বজাত আহি পালোঁ না তো কেইটামান বাজিব ওপৰত যাতে ওপৰত বাজে প্ৰায় 2 ঘণ্টা লাগবই প্ৰায় 2 ঘণ্টা তেনেহ'লে 12টা হ'লে 2টা ওপৰত যাতে আৰু তলত নামাৰে 2 ঘণ্টা তেনেহ'লে আমাৰ 2 ঘণ্টা নালাগে তলত আমাৰ আগতে নামি যাবি 1 ঘণ্টা যেনিবা 1 ঘণ্টা হ'লেও মিনিমাম 4টা 4:30 মানে আহিবা আমাৰ পাৰিম অ'কে बैठुआ पार्किंग अरे ये पार्किंग की पইচা চলে নেকি পইচা লয় একজনৰ পইচা নাই পইচা এই সাৰে কিবা ক'ব পাৰ্কিঙত বোলে 30 টকা কৰি কয় কি হয় তো পিছত গম পাও যাব কেইটা কলয় হয় না নহয় চাব লাগিব অ হয় তো আহি পাই গ'লো
নাক কাটি এই কণ তাতে উঠিব লাগিব তো লগৰবিলাকে মুখ হাত ধুই আছে ময়ো ধুই আছোঁ ৰাজীৱ ভাই কিবা এটা কৈ দে বহুত ভাল লাগিছে আহি কিন্তু ওপৰত উঠিলে বাম পাতিব পুৰা একদম সত্য কথা কৈছে তো ওপৰত উঠি থকাৰ সময়ত ভিডিঅ' কৰি চাই থাকিম 1 2 3 হা নাক কাটি জয় নাক কাটি জয় Pakibiaki! Sorry. No. ভাই এতিয়া আমাৰ ইউটিউব কৰিব আৰম্ভ ওলাইছে ইউটিউব কৰিব লগা একো নাই বাট ভাল লাগিব এক্সপিৰিয়েঞ্চটো পাম পাহাৰ বগোৱা এক্সপিৰিয়েঞ্চ পোৱা নাছিলোঁ এতিয়ালৈকে আজি ফাৰ্ষ্ট টাইম পাম এডভেঞ্চাৰ টাইপৰ হ'ব চ' ভালে লাগিব বাট দেখিয়ে ভয় লাগিছে এইটো চাওক বাবা চাই থাকক পিছত লাগিল আৰু মজা হ'ব 5 মিনিট হাউ দে দোস কাও নাই জোশ নাই পাগল লাগিলে হ্যাঁ তোর লাগছে না ধন এইটো অলপমান মানে এনাৰ্জি লছ পাগৰি যাব খুজো জানো সেইটো পাগল লগা বুলি কয় ধন আৰু পাই গ'লোঁ মানে এই পাহাৰৰ ওচৰত মানে এখন দোকান আছে এইখন ইয়াতে মানে আপোনালোকে ভাত মাংস যি ইচ্ছা তাকে খাব পাৰে আৰু মোৰ লগৰবিলাকে তাতে মুখ হাত ধুই আছে তো এইটো চব পাই ইয়াতে খাব পাৰে আপোনাৰ ইচ্ছামতে যি ইচ্ছা তাকে খাব পাৰে তো আৰু এইটো এতিয়া আমাৰ ছাৰ এখন মুখ হাত ধুই আছে মই ৰাজীৱ ভাইকে 1 নম্বৰটো দুখাম মই য'তেই গ'লেও ৰাজীৱ ভাইকে দুখাম ইয়াকতো মই দুখাম আগতে কৈ তাতে একদম গৰম লাগছে আৰু ভাগৰ লাগছে মানে অৱস্থা বেয়া পুৰা আমাৰ পেট লাগত গ'ল তো এইবাৰ ডাইৰেক্ট ওপৰত যাই পেলাই ভিউ পইণ্টটো দেখাম তো এতিয়ালৈকে বাই বাই এতিয়া ঘনা জংঘলত আমি কিবা খাবলৈ ওলাইছোঁ ভাই বা কি আনছে ভাই কিবা সেই কেক ওলো ভাই খাব লাগে 5 জনে না ধুনীয়া দে হে আইসক্রিম কেক আইসক্রিম বলে পালুঙে হ'ব আৰু এনে খাম মই থ্যাংক ইউ বিকাশ ভাই কেকটো দিয়াৰ কাৰণে থ্যাংক ইউ বিকাশ ভাই এই বিকাশ উচ্চতে তই হয় বিকাশ ভাই পালুঙে হ'ব না আকৌ থ্যাংক ইউ বিকাশ ভাই কেকটো দিয়াৰ কাৰণে আহি চিয়ৰ পাই গ'লোঁ নাককাটি সেইখনে নাককাটি সকলো ওপৰত থকা শিলটো ওপৰত যায় আৰু দুখন তো যাই থাকক ৰাজীৱ তলত আছে ৰাজীৱ আহি আছে এইজন ওপৰত যাই দেখুৱাম এতিয়া বলক ওপৰত যাওঁ পুৰা কেমেৰা নাকাটি ফাইনেলি আহি পাই গ'লোঁ না এই পাই গ'লোঁ নাক কাটি এইখন চাওক বিশাল পৰ্বত আহিছিলোঁ 14 জন চলি তাৰে ভিতৰত ই আৰু মই 2 জন বৰ্তমান আহি পালোঁ ৰাজীৱ ভাই আহি পালে এইটো ধন আহি পাল আমাৰ ভাই হাই মাৰি দে তাকে লগৰবিলাক আহি পাওক তেতিয়া আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰিম गौर से देखो ये भिखारी कहाँ से कहाँ आ गया ये स्लॉट নিকনটো ক'ত গ'ল নিকনটো
তো ওপৰৰ পৰা আহিলোঁ অহাৰ পিছত এতিয়া ঘৰত যাম আৰু মিনিমাম উঠাতে লাগিব 2 ঘণ্টামান আৰু নুমাতে চাগে 1 ঘণ্টা বা 55 মিনিট লাগিব তো আহি এনজয় লাগিল বহুত ভাল লাগিল তো ভাগৰ লাগিছে পুৰা সেয়া ও বাপৰে বাপ তো এতিয়া আৰু ব্লগ মাৰিব নোৱাৰিম তলত গৈ পেলাই ব্লগ মাৰিম চাগে তো এতিয়া বাই বাই দোস্ত আহি পালোঁ দে ভাই আহি পালোঁ আৰু বিপদ এটা আছে বাপৰে বাপ তো সকলোৱে আহিব ইয়াতে নাক কাটিত দুখে দি একবাৰ ওপৰে দি ইভাগে দিয়া অপৰা খাই দিয়া এই তাতে দুখে দি পুৰা একদম এই তাতে পুৰা একদম বাছ দুখে জুম কৰি এইটো এই তাতে এইটো তো আহিব সকলোৱে আহি পাইছোঁ তলত কিবা যদি ভুল ভাবি মাফ কৰিব লাগে মানে আজি ফাৰ্ষ্ট ব্লগ মোৰ তো অলপমান কোৱাটো ভুল হ'ব পাৰে তো কেঁচা নাপাব আৰু ভয় লাগে পিছত কোনোবা ভাবি তো বাই বাই বৰ্তমান উঠি আহিলোঁ তাৰপিছত ঘৰত যাই আছোঁ পাংচাৰ হ'ল গাড়ী গাড়ীখন বেয়া হৈ গ'ল তো এতিয়া গাড়ীখন ঠিক কৰিব লাগিব ভাবিছিলোঁ 6:30 মানত ঘৰ যাই পাম কিন্তু 6:30 ক'ত হ'ব 8:30 বাজিব চিয়'ৰ তো আহি পাই গ'লোঁ ঘৰত বহি আছোঁ তো পুৰা ভাগৰ লাগছে চলা খুলিম মুখ হাত ধুম ডাইৰেক্ট টোপনি যাম তো যদি আজি ভিডিঅ'টো ভাল লাগে তেনে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰিব আৰু ঘণ্টা বেলটো মাৰি দিব আজি মোৰ ফাৰ্ষ্ট ব্লগ এইটো তো কিবা যদি ভুল ভ্ৰান্তি হয় তেতিয়াহ'লে মাফ কৰি দিব